Hello friends, welcome back to my channel. দিঠকত পৰিণত হ'ল জুবিনদাৰ সপোন। জুবিনদাৰ এটা সপোন পূৰণ হৈছে তেওঁৰ মৃত্যুৰ পিছত। হয়, আমি কথা পাতিছো জাগিৰোডৰ গণেশ টকিজৰ বিষয়ে। আকৌ খুলিম সিনেমা চাব লাগিব। এই মঞ্জিলে কৈছে জাগিৰোডৰ সিনেমা হলটো বন্ধ হ'ল, আকৌ খুলিম সিনেমা চাব লাগিব। মই এখন ডাঙৰ সিনেমা কৰি আছো, ৰৈ ৰৈ বিনালে। সবে খালি সিনেমা চাবলৈ আহিব, দৌৰি দৌৰি যাম, অসমীয়া সিনেমা চাম। জাগিৰোডৰ গণেশ টকিজ বহুদিন ধৰি বন্ধ পৰি আছিল। জুবিনদাই যেতিয়া জাগিৰোডত শ্ব' কৰিবলৈ গৈছিলে তেতিয়া এই কথাটো ব্যক্ত কৰিছিলে যে ইমান দিনে বন্ধ পৰি থকা গণেশ টকিজটো তেওঁ নতুনভাৱে খোলাৰ ব্যৱস্থা কৰি দিব। জুবিনদাৰ সেই আশা যেন ইমান দিনে দিঠকত পৰিণত হৈছে। অৱশেষত জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাৰ কাৰণেই সেইটো সম্ভৱ হৈছে। 6 বছৰৰ মূৰত পুনৰ নতুনকৈ আৰম্ভ হৈছে এই ছবিগৃহখন। তেওঁ তেওঁৰ শ্ব'বিলাকত এই কথাটো বাৰে বাৰে কৈ থাকিছিল, কিন্তু তেওঁ এই কামটো কৰাৰ আগতেই এই পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হ'ল। পিছত তেওঁৰ শুভাকাংক্ষীসকলে ৰৈ ৰৈ বিনালে ছবিখনৰ প্ৰযোজক শ্যামন্ত গৌতম, ৰিজু, জাগিৰোডৰ ফেন ক্লাব আৰু স্থানীয় ৰাইজে কথা পাতি কিমান টকা খৰচ হ'ব, কি কৰিব লাগিব, সেই সকলো কথাৰ পিছত আজি 4টা দৰ্শনীৰ ব্যৱস্থা কৰিছে। কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি, কঁকালৰ পৰা আহি ডিঙি পাই গৈছে। চ' বস্তুটো দেখিবলৈ ভাল লাগিব লাগে, ষ্টাইলিছ লাগিব লাগে, মই সেইটো বিশ্বাস কৰোঁ। হেমন্ত দাই কয় 11টা বজাত, 2টা বজাত, 5টা বজাত আৰু 8টা বজাত দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। এইখন চিনেমা হলত 780খন আসনৰ ব্যৱস্থা কৰা হৈছে। দৰ্শনীৰ 2 ঘণ্টা পূৰ্বেই অফলাইন যোগে টিকেট দিয়াৰ ব্যৱস্থা কৰা হৈছে। জুবিনদাই সদায় মন্তব্য কৰিছিল, প্ৰত্যেক জেগাত এটা এটাকৈ চিনেমা হলৰ ব্যৱস্থা কৰি দিব লাগে, চিনেমা হল খুলি দিব লাগে। যেনেকৈ মাজুলীত এখন চিনেমা হল নাই, মাজুলীবাসী ৰাইজে ধেমাজিত গৈ চাব লাগে, তাত এখন চিনেমা হল খুলি দিয়াৰ ব্যৱস্থা কৰি দিব লাগে। জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চাবৰ কাৰণে 6 বছৰ ধৰি বন্ধ থকা চিনেমা হলটো পুনৰ জীৱিত হৈ উঠিছে। এয়া কেৱল তেওঁৰ কাৰণেই সম্ভৱ হৈ উঠিছে। আগতে জাগিৰোডবাসী ৰাইজে চিনেমা চাবলৈ হ'লে নগাঁও আহিব লাগে, নহ'লে মৰিগাঁও যাব লাগে, নহ'লে গুৱাহাটী যাব লাগে। এতিয়া সেই কষ্ট দূৰ হৈছে জাগিৰোডবাসী ৰাইজৰ। অৱশেষত আপোনালোক সকলোৱে #JusticeForJubinder লিখিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং। সি কৈছে দাদা আপুনি এই মানুহজনীক পইচা নিদিব, এজনী জীয়েক নহয় নহয়, এজনী ভাড়া কৰি আনিছে বোলে।